কৰোনা ভাইৰাছে 2020 চনৰ আৰম্ভণিতে সমগ্ৰ বিশ্বকে কঁপাই তুলিছে। টেকনলজিৰ ক্ষেত্ৰত বহুত আগবঢ়া চীনেও এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পৰা নাই। এই ভাইৰাছৰ ভয়ত বহুতো দেশ যেনে আমেৰিকা আদিয়ে চীনৰ পৰা অহা মানুহৰ এন্ট্ৰি বন্ধ কৰি দিছে। চীনত এই ভাইৰাছৰ বাবে প্ৰায় 362 জন মানুহৰ মৃত্যু হৈছে আৰু 17,205 জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। বহুতো লোকৰ মতে চীনে অফিচিয়েল তথ্য প্ৰকৃত তথ্যতকৈ বহুত কম কৰি বিশ্ববাসীক জনাইছে। অৰ্থাৎ মৃত্যু হোৱা লোকৰ সংখ্যা 362 জনতকৈ বেছি হ'ব পাৰে। চীনৰ বাহিৰতো এই ভাইৰাছৰ বহুতো ঘটনা পোৱা গৈছে। ভাৰততো এই ভাইৰাছত আক্ৰান্ত 3টা ঘটনা পোৱা গৈছে। ভাৰতে এই ভাইৰাছৰ পৰা বাচিবলৈ বহুতো সাৱধানতা অৱলম্বন কৰিছে। কিন্তু কি হ'ব যদি এই ভাইৰাছ ভাৰততো বিস্তাৰিত হয়? এই কথাটোৱে হয়তো প্ৰতিজন ভাৰতীয়কে ভয় খুৱাব পাৰে। কিন্তু সঁচাকৈয়ে আমি এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিমনে? আমাৰ ওচৰত ইয়াৰ বিৰুদ্ধে যুঁজিব পৰা কিবা শক্তি আছেনে? এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। আহক আজি জানি লওঁ কৰোনা ভাইৰাছ সমগ্ৰ ভাৰতত বিস্তাৰিত হ'লে কি হ'ব। ভাৰত চীনৰ চুবুৰীয়া দেশ, সেইবাবে অন্য দেশৰ তুলনাত চুবুৰীয়া দেশসমূহত এই ভাইৰাছৰ ভয় বেছি। চীনত ভাৰতৰ প্ৰায় 50,000 লোক আছে আৰু ইয়াৰে বেছিভাগে তাত মেডিকেলৰ পঢ়া শুনা কৰি আছে। সেইবাবে সেই ষ্টুডেণ্টসকলৰ জৰিয়তে ভাইৰাছ ভাৰতত বিস্তাৰিত হোৱাৰ সম্ভাৱনা বেছি। এতিয়ালৈকে ভাৰতত 3টা কনফাৰ্ম কৰোনা ভাইৰাছৰ ঘটনা পোৱা গৈছে। প্ৰথমটো ঘটনা কেৰেলাৰ ত্ৰিচুৰত চীনৰ উহান ইউনিভাৰ্চিটিৰ পৰা পঢ়ি ঘূৰি অহা এজন ষ্টুডেণ্টৰ। এই ৰোগীজনক সম্পূৰ্ণৰূপে আইচলেশ্যনত ৰখা হৈছে আৰু এতিয়া তেওঁৰ স্থিতি ষ্টেবল হৈ আছে। একেদৰে দ্বিতীয়টো ঘটনা আলাপুজা ডিষ্ট্ৰিক্টৰ এজন, যি অলপ দিনৰ আগতে চীনৰ পৰা ঘূৰি আহিছিল। আৰু তৃতীয়টো ঘটনা আৰু এজন মেডিকেল ষ্টুডেণ্টৰ, যি চীনৰ উহান ইউনিভাৰ্চিটিত পঢ়ি আহিছিল। এই সকলোবোৰ ৰোগী এতিয়া সম্পূৰ্ণৰূপে আইচলেশ্যনত আছে। কিন্তু এই ৰোগীসকলক এতিয়া কোনোৱে লগ কৰিব নোৱাৰে। মাত্ৰ ডাক্তৰে স্পেচিয়েল ছুট পিন্ধি ৰোগীসকলৰ ওচৰলৈ যায়। কিন্তু ভাৰতত কেৱল 3জনকে আইচলেশ্যনত ৰখা নাই। ভাৰতত মুঠতে 75 জন ব্যক্তিক আইচলেশ্যনত ৰখা হৈছে। ইয়াৰ বাহিৰে চীনৰ পৰা অহা 1924 জন ব্যক্তিক তেওঁলোকৰ ঘৰতে এনেদৰে ৰখা হৈছে যাতে তেওঁলোকে অন্য কোনো ব্যক্তিক লগ কৰিব নোৱাৰে। কেৰেলাৰ হেল্থ মিনিষ্টাৰে কৈছে এই সকলো প্ৰায় 2000 লোক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ যাব নোৱাৰে। অৰ্থাৎ এই ভাইৰাছে এইসকল ব্যক্তিক নিজৰ ঘৰতে বন্দী কৰি ৰাখিছে। সমগ্ৰ ভাৰতৰ ভিতৰত সকলোতকৈ বেছি প্ৰভাৱিত হৈছে কেৰেলা ৰাজ্য। ইয়াতেই এই ভাইৰাছৰ 3টা ঘটনা পোৱা গৈছে। প্ৰথমতে জানি লওঁ এই কৰোনা ভাইৰাছ কি। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে কৰোনা ভাইৰাছ এটা নিৰ্দিষ্ট ভাইৰাছ নহয়, ই এটা ভাইৰাছৰ পৰিয়াল, যাৰ পৰা মানুহৰ সাধাৰণ চৰ্দি, জ্বৰ আদিৰ পৰা আৰু বহুতো ভয়ংকৰ বেমাৰ হ'ব পাৰে। যেনেদৰে কিছু বছৰৰ আগতে মিডল ইষ্টত বিস্তাৰিত হৈছিল মাৰ্চ কৰোনা ভাইৰাছ বা চাৰ্ছ কৰোনা ভাইৰাছ। চাৰ্ছ কৰোনা ভাইৰাছৰ ফলত 2003 চনত এছিয়াৰ 776 জন মানুহৰ মৃত্যু হৈছিল। ইয়াৰ আৰম্ভণি চাউথ চীনৰ পৰা হৈছিল, কিন্তু কেইদিনমানৰ ভিতৰতে ই সমগ্ৰ বিশ্বতে বিস্তাৰিত হৈছিল। এতিয়া যিটো কৰোনা ভাইৰাছ চীনৰ পৰা বিস্তাৰিত হৈছে, ইয়াক সাধাৰণভাৱে নভেল কৰোনা ভাইৰাছ বুলি কোৱা হয়। চাৰ্ছ আৰু মাৰ্চৰ দৰে এতিয়ালৈকে ইয়াৰ কোনো স্পেচিয়েল নাম ৰখা হোৱা নাই। সকলোবোৰ লগ লগাই আমি ক'ব পাৰোঁ যে কৰোনা ভাইৰাছ এটা ভাইৰাছৰ পৰিয়ালৰ নাম। যেনে ধৰক চাৰ্ছ, মাৰ্চ আৰু এতিয়া বিস্তাৰিত হৈ থকা নভেল কৰোনা ভাইৰাছ এই পৰিয়ালৰ সদস্য। ইয়াৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিৰ নিমুনিয়া, জ্বৰ, কাহ, উশাহ লোৱাত অসুবিধা বা মাথা বিষৰ দৰে বেমাৰ হ'ব পাৰে। যিবোৰ ব্যক্তিৰ ইমিউন ছিষ্টেম দুৰ্বল হয় তেওঁলোক এই ভাইৰাছৰ দ্বাৰা মৃত্যু হোৱাৰ সম্ভাৱনা বেছি। কিন্তু এতিয়া প্ৰশ্ন হ'ল, যদি এই ভাইৰাছ ভাৰতত বিস্তাৰিত হয় তেতিয়া কি হ'ব? বৰ্তমান ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত প্ৰায় 35,000 মানুহক থাৰ্মেল স্কেনিং কৰা হৈছে। কিন্তু থাৰ্মেল স্কেনিং কি? এই থাৰ্মেল স্কেনিং এয়াৰপৰ্টত ব্যৱহাৰ কৰা হয়। ই মানুহৰ শৰীৰৰ উষ্ণতা নিৰীক্ষণ কৰি দেখুৱায় যে ব্যক্তিজনৰ শৰীৰত ভাইৰাছৰ কিবা চিমটমছ আছে নে নাই। ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে চৰকাৰ আৰু নেশ্যনেল হেল্থ মিছন আৰু IDSP অৰ্থাৎ ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেইলেন্স প্ৰগ্ৰাম আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ দ্বাৰা দিয়া উপদেশৰ মতে এই ভাইৰাছৰ পৰা বচাৰ কাৰণে কাম কৰি আছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এজন কৰ্মচাৰীয়ে কৈছে যে ভাৰতত এই ভাইৰাছ বিস্তাৰিত হোৱাৰ এটা ডাঙৰ কাৰণ হ'ল ব্যক্তিগত হস্পিটালত মানুহৰ বেছি ভৰসা থকাটো।
তেওঁলোকৰ মতে এনেধৰণৰ ডাঙৰ বেমাৰত মানুহে ব্যক্তিগত হস্পিটাললৈ যাব বিচাৰে কিন্তু ব্যক্তিগত হস্পিটালৰ ডাক্তৰে ৰোগীজনক তেতিয়ালৈকে নেৰে যেতিয়ালৈকে বহুত দেৰি হৈ যায় তেওঁলোকৰ মতে এনেধৰণৰ বেমাৰৰ বিৰুদ্ধে যি চিকিৎসা ব্যৱস্থা চৰকাৰী হস্পিটালত থাকে সেই ব্যৱস্থা ব্যক্তিগত হস্পিটালত নাথাকে আৰু ইয়াৰ এটা ডাঙৰ উদাহৰণ হ'ল কেৰালাত 2018 চনত বিস্তাৰিত হোৱা নিপা ভাইৰাছক বহুত ভালদৰে কণ্ট্ৰোল কৰা হৈছিল কেৰালাত ইংলেণ্ডৰ সাউথএম্পটন ইউনিভাৰ্চিটিৰ ষ্টাডিৰ মতে চীনৰ লগতে 30খন দেশ এই ভাইৰাছৰ বাবে হাই ৰিস্কত আছে আৰু এই 30খন দেশৰ ভিতৰত এখন ভাৰত ইয়াৰ কাৰণ হ'ল ভাৰত চীনৰ চুবুৰীয়া দেশ হোৱাটো এই ভাইৰাছৰ পৰা বাচিবলৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কেইটামান নিৰ্দেশনা দিছে সেই সাৱধানতাসমূহৰ ওপৰত আমাৰ চেনেলত ভিডিঅ' উপলব্ধ আছে অনুগ্ৰহ কৰি এবাৰ চাই ল'ব তেতিয়াহ'লে কি হ'ব যেতিয়া এই ভাইৰাছ ভাৰতত বিস্তাৰিত হ'ব সঁচা কথা ক'বলৈ গ'লে এনেকুৱা লাগিছে যেন এই ভাইৰাছে ভাৰতত বিস্তাৰিত হ'বলৈ আৰম্ভ কৰিলে কিয়নো ইয়াৰ তিনিটা কনফাৰ্ম ঘটনা অলৰেডি ভাৰতত পোৱা হৈছে আৰু প্ৰায় 2000 লোক নিৰীক্ষণত আছে এই ভাইৰাছে আমাৰ শৰীৰত লুকাবলৈ চেষ্টা কৰে সেইবাবে সেইসকল ব্যক্তিও এই ভাইৰাছত আক্ৰান্ত হ'ব পাৰে যিসকলৰ শৰীৰত কোনো ধৰণৰ চিম্পটমছ দেখা পোৱা নাযায় অৰ্থাৎ সেইসকল ব্যক্তি সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে আৰু তাৰ পাছতো ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে সেইবাবে হয়তো এই তিনিটা কনফাৰ্ম ঘটনাৰ বাহিৰেও আৰু বহুতো ঘটনা ধৰা পৰাৰ বহুত সম্ভাৱনা আছে যিটো সঁচাকৈয়ে বহুত ভয় লগা যদি এই ভাইৰাছ ভাৰতত বিস্তাৰিত হ'বলৈ আৰম্ভ কৰে তেতিয়াহ'লে হয়তো চীনতকৈ বহু পৰিমাণে ভয়ংকৰ আৰু মৃত্যুদায়ক প্ৰমাণিত হ'ব ইয়াৰ কাৰণ হৈছে আমাৰ ওচৰত এতিয়াও সেই টেকন'লজি নাই যিবোৰ চীনে ব্যৱহাৰ কৰি আছে আৰু আমাৰ ইয়াত জনসংখ্যাৰ ঘনত্বও চীনতকৈ বেছি ইয়াৰ বাহিৰে পৃথিৱীৰ সকলোতকৈ জনঘনত্ব 10খন চহৰৰ ভিতৰত ভাৰতৰ 2খন টেকন'লজিৰ ক্ষেত্ৰত আমাতকৈ বহু পৰিমাণে আগবঢ়াৰ পাছতো চীনে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি সফল হ'ব পৰা নাই আৰু তাৰ পৰা বহুতো ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে অন্য দেশৰ পৰা চীনক সহায় কৰা হৈছে খোৱাৰ বাবে খাদ্য কমি গৈছে এটা কথাত ক'বলৈ গ'লে চীনে এতিয়া বহুত ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰি আছে ভাৰতৰ বেছি সংখ্যক জনসাধাৰণেই দুখীয়া সেইবাবে তেওঁলোকৰ চিকিৎসা কৰিবলৈ বহুত অসুবিধা হ'ব এই বেমাৰৰ বাবে তেওঁলোকে কাম কৰিব নোৱাৰিব তেতিয়া তেওঁলোকৰ টকাৰ সমস্যা আৰু বাঢ়িব যাৰ ফলত দেশত দুখীয়াৰ সংখ্যা আৰু বেছি বাঢ়িব যিবোৰ চহৰত এই ভাইৰাছ বেছিকৈ বিয়পিব হয়তো চৰকাৰে চীনৰ দৰে সেই চহৰসমূহকো সম্পূৰ্ণৰূপে লকডাউন কৰি দিব অৰ্থাৎ সেই চহৰসমূহৰ জনসাধাৰণে অন্য ঠাইলৈ যাব নোৱাৰিব বা অন্য কোনো ব্যক্তি সেই ঠাইলৈ আহিব নোৱাৰিব ইয়াৰ পৰা ডাঙৰ ডাঙৰ চহৰসমূহত খাদ্যৰ পৰিমাণ কমি যাব তেতিয়া মানুহৰ অসুবিধা আৰু বেছি বাঢ়িবলৈ ধৰিব এনেদৰে সকলো ফালৰ পৰাই দেশৰ বহুতো লোকচান হ'ব এয়া যিকোনো দেশৰ বাবে ভয়ংকৰ পৰিস্থিতি হ'ব আৰু কোনো দেশ বা তাৰ নাগৰিকে এনেকুৱা পৰিস্থিতি নিজৰ দেশত হোৱাটো নিবিচাৰে বৰ্তমান চৰকাৰে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি দেশক এই পৰিস্থিতিৰ পৰা বচাবলৈ চেষ্টা কৰি আছে দেশৰ প্ৰায়বোৰ চহৰৰ এয়াৰপৰ্টত ডাক্তৰৰ টিমে কাম কৰি আছে আৰু এতিয়ালৈকে ভাৰতত এই ভাইৰাছ বেছি বিস্তাৰিত হ'ব পৰা নাই আৰু আমাৰ এয়াই আশা যাতে এই ভাইৰাছ ভাৰতত বিস্তাৰিত নহয় আপুনি কি ভাবে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ দেশৰ ক্ষমতা আৰু শক্তি আছেনে তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনে ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম